আমি মানসৰ লগত পুৰা চিপছৰ পাৰ্টি কৰি আছোঁ মানে সেইখন চাইকেল যোনখন চাইকেল দি মানুহে ৰাইড কৰি আছে আৰু গুজৰাটলৈ অহাৰ কাৰণে বহুত ভাল লাগিলে আমি কিয় গুচি আহিলোঁ এইটোৱে অহাৰ কাৰণে So hey there my SKD family, welcome back to my YouTube channel আৰু বৰ্তমান আছোঁ যোৰহাটত আৰু যোৰহাটৰ ষ্টেচনত আছোঁ যোৰহাট টাউন ষ্টেচনত আছোঁ আৰু বৰ্তমান যাবলৈ ওলাইছোঁ ঘৰত আৰু ইয়াৰ আগত আপোনালোকে চাই আছিল এপিছড 3 আৰু এইটো হ'ল এপিছড নাম্বাৰ 4 আৰু এপিছড নাম্বাৰ 4টো যিহেতু মই ঘৰত যাম বেছি এপিছড নাহে আৰু 1 2 3 টোটেল 4টা এপিছড হ'ব চ' গাইজ আজি মই ফাইনেলি ঘৰত যাম আৰু ঘৰত মানে যোৱাখিনি কেনেকৈ যাম অলপমান দেখাই যাম আৰু কাৰণ অলপ বেলেগ ধামাকা হ'ব যাওঁতে কিন্তু ৰাতিয়ে হ'ব কিন্তু গাইজ অলপ ধামাকা চামাকা দি যাম আৰু কি কয় ত' সেইকাৰণে গাইজ বেছি দিন নকৰি ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ চ' গাইজ ফাইনেলি আহি পাই গ'ল আকৌ যোৰহাট ইয়াৰ আগত আপোনালোকে চাইছিলে মাজুলীত গৈছিলোঁ আৰু মাজুলীত যিহে প্ৰব্লেম হ'ল মাজুলীৰ পৰা একে ছেম হয় এতিয়াহে পালোঁ আৰু চ' সেইকাৰণে এতিয়া মজাকৈ মানস আহিছে সেইফালে মানস আছে আৰু মানসৰ লগত মজাকৈ মই ওলাইছোঁ পূৰা মজাকৈ আৰু পূৰা একদম চালত আহিছোঁ পূৰা যাতে মানুহে যাতে চাই আৰু অলপমান ভাল আহিব লাগে হয় নাই গাইছে এনেকুৱা আৰু চ' মানস কিয় কোৱা কি ক'ম আৰু বিকি গুজৰাটলৈ অহাৰ কাৰণে বহুত ভাল লাগিলে তোমাক লগ কৰিলোঁ বহুত দিন বহুত মিছ কৰিছোঁ কাৰণ মই তোমালোকৰ ফোনৰ কথা পাতোঁ বাট মানে এনেই এনেকৈ হাতত ধৰাকৈ লগ পোৱা নাছিলোঁ আজি ফাইনেলি লগ পাইছিলোঁ বহুত মনটো বহুত ভাল লাগিছে আৰু ফাইনেলি ময়ো মানসক লগ পালোঁ কিবা এটা ভাল লাগিছে মানে এটা মানুহৰ লগত যেতিয়া এটা মানে সম্পৰ্ক এটা গঢ় লৈ উঠে ন আৰু সেই মানুহটো যেতিয়া নেদেখাকৈ গঢ় লৈ উঠে আৰু যেতিয়া দেখোঁ ন কিবা এটা মানে ভাল লাগে আৰু ই ৰাতি কালি হোটেলে বিচাৰি পাৰে ৰাতিটো ৰাসৰ লগত থাকিলে তাৰপিছত ৰাতিপুৱা যে ট্ৰেইনতে বিচাৰিলে সেইটোৱে আৰু বাকীখিনি কৈছোঁ চাই থাকক আৰু গাইজ এতিয়া মজাকৈ আমি মানসৰ লগত পূৰা চিপছৰ পাৰ্টি কৰি আছোঁ চিপছ পাৰ্টি পূৰা মজা একদম আৰু ইয়াৰ পিছতে ক'ৰবাত ক'ত গৈছোঁ গম পাই থাকিব চ' চাই থাকক আৰু পূৰা ধামাকা হ'ব আৰু গাইজ সেইখন চাইকেল যোনখন চাইকেল দি মানুহে ৰাইড কৰি আছে আৰু মজা ৰাইড কৰি আছে আপোনালোকে ইয়াৰ চেনেলটো এবাৰ ভিজিট কৰি চাব মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে চাইকেলখন বেচেৰা বঢ়িয়াকৈ ৰাখিছে আৰু সি মোক লগ ধৰিবৰ কাৰণে 12-13 কিলোমিটাৰমান চাইকেল চলাইছে পূৰা গুলি পূৰা মানস ভাই তুমি পূৰা চাইকেলখন দেখাইছোঁ এবাৰ চিনেমেটিকত পূৰা আৰু চাই থাকক আৰু গাইজ ফাইনেলি মানসক বাই দিয়া টাইম আহি গ'ল আৰু বেচেৰাই বহুত কষ্ট কৰি মোক লগ ধৰিব আহিছে বেয়া চাই নাপাবা আৰু অহা নাই এইখনো মোৰ কাৰণে মামুলি হয় এইটো চাইকেল ৰাইড মই ডেইলি আহি থাকোঁ যোৰহাট টাউন চাইকেল চলাব বেচেৰা 15 কিলোমিটাৰমান হ'ব ন 15 কিলোমিটাৰ চাইকেল চলাইছে মোক লগ ধৰিবৰ কাৰণে এতিয়া মৰম আৰু মানস আজিলৈ বাই আৰু তুমি আহিবা খালি হা আকৌ একেলগে আহিম আৰু 5-6 মাহমানৰ পিছত আহিম আৰু ঠিক নাই মাজতো আহিব পাৰোঁ আৰু এতিয়া চিনি পালোৱে ন বাই টাটা বাই হা মানস বাই আৰু গাইজ মজাকৈ মানসক বাই দি এতিয়া মই আকৌ ঘৰত যাওঁ ঘৰত জেগা আকৌ পেকিং কৰি কিনে আকৌ ওলাই যাব লাগিব আজি অলপ বেলেগ ডিষ্ট্ৰিক্টত যাম ত' চাই থাকক আকৌ 1 hour later. The next day. চ' গুড মৰ্ণিং গাইজ ঘৰৰ অৱস্থা চাওক পূৰা লেতেৰা ৰাতিপুৱা আহি পাইছোঁ 4:45 মানত আহি পালোঁ আৰু মাহঁতো আজি গ'ল গাঁৱত মানে মই আহিলোঁ যোৰহাটৰ পৰা আৰু মাহঁত গ'ল নগাঁও মাহঁতে মানে মাৰ মাকৰ ঘৰত যোৱা নাছিল বহুত হ'ল 3-4 বছৰ হ'ল সেইকাৰণে মাকে মাতিলে আৰু সেইকাৰণে মাহঁত গ'ল আৰু মজাকৈ আৰু মোক এইবিলাক চোৰা লেতেৰা কৰা আছে ঘৰ চব মোক চাফা কৰিব দি থৈ গৈছে আহি কিনে মই বেলে এইকেইদিন যিমান দিন আছে ভালদৰে টোপনি মাৰা নাই আজি সেইকাৰণে বঢ়িয়া 3-4 ঘণ্টামান টোপনি মাৰিলোঁ এতিয়া মজাকৈ 8-9টামান বাজিল নেকি 8-9টামান বাজিল আৰু মজাকৈ এতিয়া চাফা কৰিব লাগিব আৰু গাইজ কালি আহিলোঁ হয় কিন্তু আহোঁতে মানে ভিডিঅ' নকৰিলোঁ ৰাতি মানে কি হ'ল আন্ধাৰত ভিডিঅ' কৰিলে কি হয় দেখাম কি আন্ধাৰে আৰু চবফালে আন্ধাৰ আৰু ইমানটো আৰু কোৱালিটি ভাল নিদিব ন সেইকাৰণে আৰু ইমান এটা ভিডিঅ' নকৰিলোঁ আৰু বঢ়িয়াকৈ যোৰহাটৰ পৰা কালি আহিলোঁ আৰু এইটোৱে লাষ্ট এপিছড হ'ব ইয়াৰে পিছত আৰু এপিছড নাহে আৰু ইয়াৰে পিছত মানে এপিছড নাহে কিন্তু বেলেগ ভাল আৰু ব্লগ আহিব চ' গাইজ আজি ভিডিঅ'টো আৰু অকণমান চাই থাকক আৰু কি লগ কৈছোঁ আৰু কিবা ক'বলগীয়া আছে চ' চাই থাকক আৰু গাইজ এতিয়া আহোঁ মেইন টপিকটো ক'লোৱে নক'ম বুলিছোঁ মেইন টপিকটো অকণমান আগৰ পৰা কৈছোঁ যে আমি গুৱাহাটীৰ পৰা গৈছিলোঁ যোৰহাট আৰু যোৰহাটত আমি এদিন থাকিলোঁ আৰু
চ' এদিন থাকি কেনে আমি নেক্সট গ'লোঁ মাজুলী আৰু মাজুলীত গৈ কেনে ভাবিছিলোঁ যে আমি ৰুম চুম পাম বুলি চব পাম বুলি ভাবিছিলোঁ আৰু আমি মানে মনেৰে খেলোৱা নাছিল যে আমি ৰুম নাপাওঁ বুলি কিন্তু ভাবিছিলোঁ যে তাৰ ৰুম পাম অনলাইনত বিচাৰিলে পাই যাম চ' ব'ল আৰু এনেকুৱা সেয়া ক'লোঁ লগৰটোক মোৰ তাৰপিছত বঢ়িয়াকৈ মাজুলীত গ'লোঁ মাজুলী যাই পাওঁতে গধূলি হৈ গ'ল আমাৰ নাও মিছ হৈ গ'ল সেইকাৰণে আমাৰ যাই পাওঁতে গধূলি হ'ল আৰু গধূলি হওঁতে ভাবিছোঁ কি ৰুম পাম তাত পূৰা ৰুম বিচাৰিলোঁ আৰু কিন্তু মাজুলীত ৰাসৰ কাৰণে ৰুম নাপায় ৰাসৰ কাৰণে যিহেতু বিখ্যাত আৰু সেইকাৰণে ৰুম নাপায় চব বুকিং হৈ থাকে আৰু বঢ়িয়াকৈ আমি ৰুম বিচাৰিলোঁ বিচাৰোঁতে এটাই ক'লে 2500 লাগিব এক ৰাতিৰ কাৰণে এটাই ক'লে 2000 লাগিব মানে বহুত কৈ আছে এমাউণ্টে আৰু ইমান এমাউণ্ট দি কাৰণে থাকিব নোৱাৰি আমি আৰু ইমান হাতত পইচা লৈ যোৱা নাছিলোঁ নিছিলোঁ কিন্তু ইমানো আৰু এক ৰাতিত 2500 টকা দিব নোৱাৰি না সেইটো আৰু চ' আমি সেনেকৈ মানে মেকআপ চেকআপ কৰি আছোঁ মানে আমি ভাবিলোঁ কি ক'ত পাওঁ অনলাইনতো বিচাৰিলোঁ বহুত জেগাত বিচাৰিলোঁ নাপালোঁ ইক' কেম্প চালোঁ ইক' কেম্পো নাপালোঁ তাৰপাছত আৰু ইক' কেম্প পাইছিলোঁ কিন্তু অলপমান দূৰত হৈ যায় চ' ৰাতি গাড়ীও তাত নাপায় মানে গাড়ী বন্ধ হৈ যায় সোনকালে আমি কি কৰি লৈছোঁ তাৰে ওচৰতে য'ত আমি ৰাস চাইছিলোঁ আপুনি ইয়াৰ আগত ৰাসৰ ভিডিঅ' চাইছিল নেকি তাৰে য'ত ৰাস চাইছিলোঁ তাৰে ওচৰতে ৰখিলোঁ ভাবিলোঁ কি কৰোঁ টেনশ্যনত থাকোঁতে আৰু দুটা ল'ৰা আৰু ছোৱালীজনী আহিল সিহঁতৰ পিছত ধেমাজি যাব লাগিছিল সিহঁতে মানে ধেমাজিলৈ গাড়ী নাপালে চ' সিহঁতেও থাকি দিব লগা হ'ল আমি এইকেইটা চাৰিটাৰ একেলগে থাকি দিলোঁ আৰু ভাবিছোঁ কি এটা মাথাত আইডিয়া হ'ল যে আমি ৰাসে চাই দিওঁ যিহেতু আমি ৰাসে চাব লাগিব ৰুম লৈনো কি কৰিম সেইকাৰণে আমি বঢ়িয়াকৈ একদম মানে ৰাসে আৰু ৰাসৰ ঘৰত সোমাই গ'লোঁ টিকেট কাটি কেনে আৰু বঢ়িয়াকৈ আমি ৰাস চাবলৈ সোমাই গ'লোঁ আৰু বঢ়িয়াকৈ গোটেই ৰাতিটো ৰাস চালোঁ আৰু ৰাস চাই কেনে ৰাতিপুৱা একদম আৰু ৰাতিপুৱা কি ৰুম বিচাৰিম ন জানো যে ৰুম নাপাম বুলি চ' একে ৰাতিপুৱা বঢ়িয়াকৈ উঠি 4:30 মানত ৰাস চেজ হৈছে আৰু 4:30 মানৰ পৰা খোজকাঢ়িছোঁ কমলাবাৰী ঘাটলৈ আহিলোঁ আৰু কমলাবাৰীৰ পৰা কমলাবাৰী ঘাটলৈ আহিলোঁ আৰু তালৈ আহি কেনে তাত বঢ়িয়াকৈ নাও উঠি কেনে ফেৰীত উঠি কেনে গুচি আহিলোঁ যোৰহাটলৈ আৰু যোৰহাটত বঢ়িয়াকৈ আকৌ য'ত আছিলোঁ আৰু তাতে আহি কেনে বঢ়িয়াকৈ ফ্ৰেছ হৈ কেনে কাপোৰ চাপোৰ সলাই কেনে বঢ়িয়াকৈ পেকিং কৰি কেনে আমি ট্ৰেইনৰ টিকেট কাটি কেনে গুচি আহিলোঁ সেইটোৱে আজি মানে টপিকটোৰ এইটোৱে আৰু আছিল আমি কিয় গুচি আহিলোঁ এইটোৱে অহা কাৰণটো ৰুম নাপালোঁ যিহেতু সেইকাৰণে আমি গুচি আহিব লগা হ'ল আৰু গাইছ আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু গাইছ মাজুলীৰ এইটোৱে লাষ্ট এপিছড আছিল আৰু পিছতে ইয়াৰ আৰু মানে এইটোৱে লাষ্ট এপিছড আছিল ইয়াৰ পিছত আৰু নাহে চ' গাইছ আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু গাইছ 1K হৈ আছে আৰু অলপ শ্বেয়াৰ কৰি দিব আৰু গাইছ আজিলৈ বাই বাই ফ্ৰেণ্ডছ বাই বাই